তো ফ্ৰেণ্ডছ সেইদিনাখনি আপোনালোকে দেখিলেই আমি কেনেকৈ প্ৰথমতে এইটো হাফটো চিলালোঁ, এইটো ফ্ৰেমটো তাৰপিছত এনেকৈ চিলাই আছিলোঁ আমি। তো সেইদিনাখনি ইয়াৰ আগৰ ভিডিঅ'টো হয়তো আপোনালোকে নিশ্চয় চাইছে, যদি নাই চোৱা আগৰ ভিডিঅ'টো চাই ল'ব। তো এনেকৈ আমি চিলাই লৈছিলোঁ। আগৰ ভিডিঅ'টোত সম্পূৰ্ণ কামবোৰ দি থোৱা আছে, আমি কেনেকৈ কৰিলোঁ কি কৰিলোঁ। তো ভিডিঅ'টো আগৰ ভিডিঅ'টো চাই ল'ব। তাৰপাছত আজি দেখুৱাম আমি সম্পূৰ্ণ হোৱা পাছত, মানে আমি ৰং কৰা দেখুৱাব নোৱাৰিলোঁ, কিন্তু সম্পূৰ্ণ হোৱাৰ পাছত দেখুৱাম। তো এনেকৈ আমি মুখবোৰ চিলাই লোৱা হৈছিলে। তো আগৰ ভিডিঅ'টোত এইবোৰ চব দি থোৱা আছে, তো ভালকৈ চাই ল'ব। এনেকৈ প্লেইন ৰংটো কৰা হৈছিলে ওপৰত মেচিনৰ দ্বাৰাই। তো এইখিনিলৈকে হয়তো আপোনালোকে চাইছে, যদি নাই চোৱা ইয়াৰ আগৰ ভিডিঅ'টোত মোৰ চেনেলত ক্লিক কৰি পেলাই চাই ল'ব। তো এইটোৱে হৈছে আমাৰ ফাইনেল কালাৰটো, যিটো এতিয়া কৰি আছে। তো গোটেই সম্পূৰ্ণ কেনেকৈ ৰং কৰিছিলোঁ সেইখিনি আমি দেখুৱাব নোৱাৰিলোঁ, কাৰণ সেইটো সময়ত মই নাছিলোঁ। গাটো বেয়া এইকেইদিন, গতিকে মই ইয়ালৈ আহিব পৰা নাছিলোঁ। তো এইটো হৈছে, কমেণ্টত জনাব কেনেকুৱা লাগিছে কালাৰটো। এইটো চকু খুৱাবলৈ আছে, চকুটো বনাই থৈ দিয়া আছে, চকুটো আঁকি থৈ দিয়া আছে ধুনীয়াকৈ, ইয়াত লগাই দিলে হ'ব আৰু। তো এইখিনিলৈকে এইটো কালাৰটো কেনেকুৱা লাগিছে ক'ব। যিমানটো সময় দিব লাগিছিলে হাফটোত সিমানটো সময় দিব নোৱাৰিলে, তথাপিও হাফটো যথেষ্ট ধুনীয়াই হৈছে। আপোনালোক এয়া চকু খোৱা হৈ গ'ল, এইটো চকু লগোৱা হৈ গ'ল, আৰু অলপমান কাম আছে আৰু ইয়াত দাঁত লগাবলৈ আছে। দাঁতকেইটা লগাই দিলে আৰু কাম শেষ হৈ যাব। তো এইটো হাফটো বৰ বিশেষ ডাঙৰ হাফো বনোৱা নাই, কাৰণ ভাওনাত উলিয়াবৰ কাৰণে বনোৱা হৈছে। যদি ৰাসৰ কাৰণে হ'লহেঁতেন তেতিয়া অকণমান ডাঙৰকৈ বনোৱা হ'লহেঁতেন। এইটো ভাওনাৰ কাৰণে বনোৱা হৈছে, নিসিংহমাৰী ভাওনাত উলিওৱা হয়, আৰু কিছুমান ভাওনাত উলিওৱা হয়। এতিয়া নামবোৰ মনলৈ অহা নাই, কিন্তু বেছিকৈ নিসিংহমাৰী ভাওনাত উলিওৱা হয়। ভাওনা বুলি ক'লে প্ৰহ্লাদক শাস্তি দিয়া যিটো দৃশ্য, সেই দৃশ্যটো উলিওৱা হয়। তো এটা মানুহ গিলি দেখুওৱা হয়। তো আজিলৈ ভিডিঅ'টো ইমানেই। হাফটো কেনেকুৱা লাগিলে ক'ব, কমেণ্টত জনাব, আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আগলৈ ভিডিঅ'বোৰ পাই থ'বৰ কাৰণে বেল আইকনটো বজাই দিব। আজিলৈ ইমানেই, ধন্যবাদ।